গুড মৰ্নিং। আজি এটা সৰু মিনি ব্লগ বনাব ওলাইছোঁ আৰু আমৰ গছ এজোপা দেখুৱাই দিম আপোনালোকক। আমাৰ চাপৰতে লগা আম গছজোপা এতিয়া ছিঙিব যাম আৰু পকিছে মানে আমখিনি। এয়া আমাৰ বাবু শুই উঠিলে। এয়া চাও 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 ভাইটি ৰাখাছোঁ বাবুক অলপ সময়। বলক এতিয়া দেখুৱাই দিম। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সন্মুখতে আছে চোতালৰ। আমজোপা মানে আজিৰ পৰা 4-5 বছৰমান আগতে মিষ্টাৰে আনি লগাইছিলে, নাৰ্চাৰীৰ পৰা আনিছিলে আৰু এবছৰমানৰ পৰা লাগিছে, 2-এটাকৈ লাগিছে। আৰু এই 2 বছৰমানৰ যোৱা 2 বছৰমানৰ পৰা মানে অলপ বেছিকৈ লাগিছে। এয়া দেখিছেনে আমজোপা একে ওপৰলৈকে লাগিছে, অলপ ওখ হ'ল গছজোপা আৰু তলত বহুতখিনি আছে। সেইকাৰণে মই ভাবিলোঁ কি ময়ে ছিঙি দিওঁ, অলপ ভিডিঅ'ও বনাই দিওঁ এনেদৰে। এইখিনি এয়া ছিঙিব লৈছোঁ। এয়া আঠা ওলাই যে অলপ ভয়ো লাগে ছিঙিব, সেইকাৰণে অলপ সাৱধানে ছিঙিছোঁ আৰু লাহে লাহে। এই ফাটিছেও 2-এটা। ওপৰখিনি এতিয়া ওপৰখিনি আছে। ওপৰখিনি মানে মিষ্টাৰকে ছিঙিব দিছোঁ, কাৰণ মই লগো নাপাওঁ। তেওঁ জখলা এখন লৈ পেলাই ছিঙি দিব ওপৰখিনি, নহ'লে পৰি কিনে বেয়া হৈ যাব যে থাকিলেও। সেইটো কাৰণে আৰু কেইদিনমান থৈ দিলে এনেও পকি যাব ছিঙাৰ পিছত। তেওঁ ছিঙি দিব এতিয়া। ফাটিছে ধৰিব লাগিব। মা ধৰিব পাৰিবা? নালাগে দিয়া। বেছিভাগ ফাটিছে, সেইবোৰ ফাটি গৈছে। সেইবিলাক মানে পুৰঠি হৈছিলে পূৰা। আৰু এয়া এতিয়া ধুব লাগিব, আঠা লাগি আছে বহুত, বেছিভাগে ফাটিছে। এতিয়া